চা চা জিমি জিমি চা মুখখন এইফালে আহা মোৰ ওচৰলৈ আহা এইফালে আহা আকৌ কি কৈছে ৰ'বা কামোৰ মাৰি দিয়া বোলে কেনে কামাব জিমি ন ইমান ভাল জিমি আহ আৰু এয়া ঋষিতাই কাষ্টাৰ্ড বনাবলৈ লৈছে মই আহিছোঁ যোৰহাটত পূজা চাম বুলি আৰু ঋষিতাহঁতৰ স্পেচিয়েল কাষ্টাৰ্ড তাইক খুৱাব বনাই ঠিক আছে গাইজ ভিডিঅ'টো আগলৈ তেতিয়াহ'লে চাই যাওক খোৱাটো দেখাব লাগিব নহয় কাষ্টাৰ্ড হৈ গ'ল ঋষিতাই বনাইছে আৰু এতিয়া মই টেষ্ট কৰি লওঁ টেষ্ট কৰি তাইক জনাম মানে তাই কেনেকুৱানো বনাই তাকে গৰম হৈ আছে অকণমান কাষ্টাৰ্ড বনোৱা যদি কণ্টেক্ট কৰিব ন কাষ্টাৰ্ডৰ কাৰণে কৈ দিওঁ নেকি হোম ডেলিভাৰী হ'ব নেকি হ'ব দেই মোৰ স্কুল থাকে ন মই কেনেকৈ যাম তুমি এবাৰ কোন ক্লাছত পঢ়িছা কৈ দিয়া সেইদিনা বিয়া ব্লগটো চালা না সোধাচোন চবকে অঁ মোৰ বিয়াৰ ব্লগটো চালে নে ক'ব দেই বাইদেউ মই 5 আৰু মোৰ চেনেল কি কৰিব লাগিব 10বাৰমান ক'লোঁ পাই নাই কোৱা তুমি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তুমি চেনেলটো লাইক কৰিব আৰু তুমি বিলাই দিবা মোৰ ভিডিঅ' আৰু এতিয়া আমি খাই লওঁ আৰু বহুত ভাল লাগিছে আৰু মই পূজা চাব আহিছোঁ ইয়াতে তুমি অকলে খাবা মই কেলৈ আহিছোঁ ইয়ালৈ কৈ দিয়া অকলে নহয় আপোনালোকেও খাওক লগ আৰু মই কেলৈ আহিছোঁ ইয়ালৈ কৈ দিয়া পূজা চাব আহিছে যোৰহাট ফাৰ্ষ্ট টাইম শিৱসাগৰৰ পৰা যোৰহাট আজি ষষ্ঠী হয় আৰু আজি মানে দেৱী পাতত তুলিব আৰু মই ভিডিঅ'টো আজিৰ পৰা আৰম্ভ কৰি দিছোঁ মৰ্ণিং গাইজ আৰু আজি মহাসপ্তমী সকলোলৈকে মহাসপ্তমীৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু আজি দেৱীৰ সপ্তম ৰূপ কাল ৰাত্ৰি গতিকে সকলোৱে পূজা চাওক আনন্দ কৰক আৰু আজিৰ পৰা মানে পূজা চাবলৈ যাম আৰু ঋষিতাৰ ঘৰত আছে তাই আজি মানে এটা স্পেচিয়েল বনাব কিবা এটা আজি ঋষিতাহঁতৰ স্পেচিয়েল কিবা খুৱাব ইয়াৰ পিঁয়াজ কাটি দিছোঁ মই এয়া পাস্তা বনাব এই মিঠাতেল অকণমান দি এতিয়া মানে বইল কৰিবলৈ লৈছে অকণমান নিমখ দিছে তাতে এয়া ঋষিতাই পাস্তাখিনি এতিয়া বইল কৰি লৈছে এয়া বইল হৈ গৈছে আৰু এতিয়া ঠাণ্ডা পানী অলপ ঢালি পেলাই সেইখিনি এনেদৰে অকণমান সময়ৰ বাবে ৰাখি থ'ব কেৰাহীত তেল দিলে আৰু এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজিব তাৰপিছতে এয়া পানী দি দিছে ৰঙচুৱা হোৱালৈ এয়া চাওক আপোনালোকে তাৰপিছতে এইখিনি এতিয়া ৰেড মানে কাশ্মীৰী মিৰ্চ মছলা দি দিলে ইয়াতে তাৰপিছতে এতিয়া এই পাস্তাখিনি দি পেলাই অকণমান সময়ৰ বাবে লৰাই দিব আৰু এয়া ঋষিতাহঁতৰ পাস্তা ৰেডি ঠিক আছে তেতিয়াহ'লে আমি খাই লওঁ গাইজ আৰু এয়া যোৰহাট টাউন আহিলোঁ মানে পূজা চাম বুলি আজি মহাসপ্তমী চাওক টাউনত কিমান ভিৰ আপোনালোকক দেখাই যাম চাই যাব বুলি ভিডিঅ'টো ঢাক বাজা কাসর বাজা উলু দে আর শাখ বাজা বছর পরে আবার এলো মাঝে আৰু এয়া চাওক যোৰহাটত কিমান মানুহৰ ভিৰ আৰু আমি এতিয়া যাম চক বজাৰ আহক যাই সোমাই ভিতৰলৈ চাই যাওক আপোনালোকে যোৰহাটৰ পূজাত কিমান মানুহ হৈছে আৰু এখন চক বজাৰ আমি ভিতৰলৈ সোমাই যাম আৰু বিভিন্ন ধৰণৰ দোকান আপোনালোকক দেখাম চাই যাওক দোকান দাদা বাবা ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া চেট এইবোৰ চব ব্লগিং কৰোঁ মানে ব্লগাৰ হয় এইবোৰ খাৰুবোৰ দেখাইছে এইবোৰ বিভিন্ন দেখাইছে দোকানখন ইউটিউব চেনেল আছে দেখাওঁ মানে যোৰহাট টাউনত মানে পূজা দেখাই আছে মই শিৱসাগৰ হয় এইবাৰ যোৰহাট আহিছোঁ পূজা চাব এইবোৰ দেখাইছোঁ বাৰু এইবোৰ আৰু এই ছেটবোৰ কেনেকৈ
350 পৰা মানে 500 লৈকে আছে বেছ ভাল লাগিছে ন 37 চক বজাৰ 37 ঠিক আছে আপোনালোক আহিব ইয়ালৈ 37 দোকান নম্বৰ চক বজাৰ 37 দোকান নম্বৰ আপোনালোকে যাব পাৰে মই দেখালোঁ বিভিন্ন ধৰণৰ বস্তু আছে যাব পাৰে আৰু এয়া আমি এতিয়া ঘৰলৈ যাম বা আৰু মই কিবা এটা খাই পেলাই আমি এতিয়া মানে বাহঁতৰ ঘৰত আছোঁহি মই যিহেতুকে আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ ঠিক আছে তেতিয়াহ'লে দেখাই যাম আগলৈ ভিডিঅ'টো চাই যাওক আপোনালোকে দেখিছে কিমান ধুনীয়া ধুনীয়া ফুলি আছে চাওক তাৰমানে মজা মজা ফুলি উলিয়াইছে এইখনেই হৈছে টাউন আৰু এতিয়া আমি যাওঁ আৰু আপোনালোকক এতিয়া দেখাম এইখন হৈছে জগন্নাথ বৰুৱা মহাবিদ্যালয় আপোনালোকে চাওক জগন্নাথ বৰুৱা মহাবিদ্যালয় মই আপোনালোকক দেখাইছোঁ আৰু এইটো জে.বি. ৰোড হয় আৰু এইখন কোৰ্ট ফিল্ড হয় এইখনে আৰু এইটো জে.বি. ৰোড এইখন যোৰহাট জগন্নাথ বৰুৱা কলেজ বহুত ডাঙৰ এৰিয়া না তৰাই দেখিব এয়া বা আহিছে লগত চাওক আপোনালোকে যাওঁগৈ ঘূৰিছোঁ আমি